নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই কেইটামান সাংকেতিক চিহ্ন আৰু তাৰ অৰ্থৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, কপৌ নাইবা পাৰ চৰাইৰ প্ৰতীকে কি বিষয়ক বুজায়? ইয়াৰ উত্তৰটো হ'ব শান্তি। 2 নম্বৰ, ৰঙা ত্ৰিভুজৰ সাংকেতিক ভাষা কি? ইয়াৰ উত্তৰটো হ'ব পৰিয়াল পৰিকল্পনা। 3 নম্বৰ, এগৰাকী চকু বন্ধা তিৰোতাই হাতত তৰজু লৈ থকা কথাটোৱে কিহক বুজায়? ইয়াৰ উত্তৰটো হ'ব আইন অথবা ন্যায়। 4 নম্বৰ, চক্ৰ বা চকা চিহ্নটোৱে কি বিষয়ক প্ৰতিনিধিত্ব কৰে? ইয়াৰ উত্তৰটো হ'ব উন্নতি বা প্ৰগতি। 5 নম্বৰ, পদুম ফুল কিহৰ সাংকেতিক চিহ্ন? ইয়াৰ উত্তৰটো হ'ব সভ্যতা সংস্কৃতিৰ। 6 নম্বৰ, ৰঙা যোগ চিহ্ন কিহৰ সংকেত? ইয়াৰ উত্তৰটো হ'ব বিনামূলীয়া চিকিৎসাৰ। 7 নম্বৰ, অৰ্ধনমিত পতাকাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব সুখ। 8 নম্বৰ, সেউজ পোহৰ মানে কি? ইয়াৰ উত্তৰটো হ'ব উন্মুক্ত পথ বা যোৱাৰ উপযুক্ত। 9 নম্বৰ, ৰঙা পতাকাই সাধাৰণতে কিহক বুজায়? ইয়াৰ উত্তৰটো হ'ব বিপদ অথবা পথৰুদ্ধ। 10 নম্বৰ, কলা পতাকাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব প্ৰতিবাদ নাইবা শোক। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। ভাল পালে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেধৰণৰ ভিডিঅ'বোৰ আগলৈও পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।